অংসাৰ মানে জানে অংসাৰ মানে জানে খুলখালি ঘৰত পূজা আছিলে চেকাৰ কৰি আছিলে এহেম পূজা হৈছে আৰ নাম কৰিছে অলপ খাইছে আমাৰ নিয়ম আছে আপোনাৰ নিয়ম আছে আমাৰো নিয়ম আছে আমি এনেই বহিটো লৈ বহি থকা নাই 2 খোজ পিছুৱাই যাব লাগিব ইউ শুড নো দ্য প্ৰটকল আপোনাৰ পৰা মই শিকিব লাগিব চব কথা নহয় আই চিনিয়ৰ চিটিজেন শিকিব লাগিব অলপ কিয় চিনিয়ৰ হ'ব শিকিব লাগিব আই বৰ্ন ফাৰ্ষ্ট দেন ইউ নো চাওক মই এভৰিথিং কি কথা কৈ আছে ঠিক আছে নাজানে আইন কি পাইছে হাতত চব আছে মোৰ অ'কে আছে কি হত ফাইন কৰিব টেল মি ইন হোৱাট সেকশন টেল মি হোৱাট সেকশন ইউ ৱান্ট টু ফাইন মি আপোনাৰ ডকুমেণ্টছ আছে বুলি ধৰিলো ইয়েছ আপুনি ডিজি লগত বস্তু ভৰাইছে বুলি অংসাৰ মানে জানে অংসাৰ মানে জানে খুলখালি ঘৰত পূজা আছিলে চেকাৰ কৰি আছিলে এহেম পূজা হৈছে আৰ নাম কৰিছে অলপ খাইছে আমাৰ নিয়ম আছে আপোনাৰ নিয়ম আছে আমাৰো নিয়ম আছে আমি এনেই বহিটো লৈ বহি থকা নাই বুজি পাইছে মই আপোনাৰ নিয়মটো মই মানিছো আপোনাৰ নিয়ম আপোনাৰ কালচাৰ আপোনাৰ লগত আমি যিখিনি ক্লিয়াৰ আছে এটা আপুনি মদ খাই আহিছে আপোনাৰ 10,000 টকা ফাইন মই লাইফত 10,000 টকা মদেই খোৱা নাই মই আপুনি খোৱা নাখালে কি কথা আছে ধেমালি নেকি অলপ চিনিয়ৰ চিটিজেন অলপ চাব লাগে ঠিক আছে মই কিয় মদ গুণ পাইছেতো মদৰ গুণ পাইছেতো চিনিয়ৰ চিটিজেন সঁচা কথা ক'ব মই এইটো গুণ পোৱাৰ কাৰণে কৈছো আপোনাক আজিৰ নহয় এইটো মই যদি কওঁ উল্টা আপোনাৰ গুণ আপুনি নিজে পাইছে এইটো চিট বেল্ট বান্ধি চাওক এনি টাইম চিট বেল্ট লগত থাকিব আপোনাৰ কাগজ পত্ৰ ক'ত আছে চব আছে ক'ত আছে পাছপৰ্ট নাই কাগজ পত্ৰ দেখুৱা আপোনাৰ কাগজ পত্ৰ নাই নাও আই এম নট আউটডেটেড আই এম আপডেটেড ডিজি লকাৰ আছে এম কৰিব হ'ল ঠিক আছে আমাৰ আপুনি দেখুৱাই দিয়ক আপুনি ড্ৰিংকছ কৰি আহিছে ড্ৰিংকছ কৰি গাড়ী চলাইছে আপুনি দেখা লাগিছে মোক আই এম হিলিং আই এম ষ্টেণ্ডিং আই এম নট হিলিং